Subscribe now and press the bell icon. Never miss an update. নমস্কাৰ বন্ধুসকল মোৰ এই নতুন ভিডিঅ'টোলৈ আপোনাক সকলোকে মই স্বাগতম জনাইছোঁ আজি মই গৈ আছোঁ ছ'চিয়েল মিডিয়াত জনপ্ৰিয় হৈ উঠা এখন ৰিজৰ্টলৈ আৰু সেইখন হ'ল চাং ৰিজৰ্টখন আছে আপোনাৰ ৰাণী গেটত আছে আৰু জালুকবাৰীৰ পৰা 12 কিলোমিটাৰমান হ'ব মই অকলে নাযাওঁ আচলতে যদিও মই অকলে এতিয়া গৈ আছোঁ গুৱাহাটীৰ পৰা দুজনমান দাদা আহিব তেওঁলোকৰ লগত যাম আৰু তেওঁলোক আহি আছে অলপ গৈ থাকোঁ বন্ধুসকল এই ভিডিঅ'টো শেষলৈকে চাওক আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজাৰা পুলিচ থানাখন পাৰ হৈ আপুনি ডেকাথলন পাব ডেকাথলনৰ পৰা আপুনি ৰাণীত যোৱা ৰাস্তাটোৰ ফালে সোমাই যাব আৰু একোলেণ্ড পোৱাৰ আগতে যিটো লেফ্ট ছাইডৰ ৰাস্তা এটা পাব সেইটোৱে হ'ল এই মেইন চাং ৰিজৰ্টখনত যোৱা ৰাস্তা আৰু সন্মুখত এটা গেট আছে কিন্তু মেইন ৰিজৰ্টখন বহুত ভিতৰত হয় তাতে আধা কিলোমিটাৰমান সোমাব লাগে আপুনি যেতিয়া ৰাণী গেটেদি সোমাই যেতিয়া মেইন মানে ৰাণীৰ চক্ৰৰ ফালে আহিব তেতিয়া আপুনি এখন লোকেল ধাবা দেখা পাব মানে ধাবাখনৰ নামে হ'ল লোকেল ধাবা বুলি ক'লে সকলোৱে জানে আৰু সেইখিনিত আৰু ইয়াতে বোলে 50 টকাতে ভাল খানা পায় তো আমি আহি পালোঁ আমি সোমাই গৈ আছোঁ এতিয়া চাং ৰিজৰ্টৰ ফালে বলক ভিতৰৰ ফালে চাই লওঁ কি আছে আমি এতিয়া ফেমিলিলৈ আহিছে আৰু তেওঁৰ হালতি আহিছে বিৰাট ৰ'দ দিছে আৰু জাগা ইয়াত মানে এক্সট্ৰা কটেজ টাইপ নাই আপুনি ফেমিলি ৰেষ্টুৰেণ্টে হয় ফেমিলি ধাবাই হয় এইখন মানে ফেমিলি ৰিজৰ্ট আৰু খোৱা বোৱা গোটেইখিনি সুবিধা আছে থকাৰো সুবিধা আছে পিছত এইখিনি দেখাম ক'ত কি আছে আমি এতিয়া অৰ্ডাৰটো কৰি লওঁ তাৰপিছত আমি দেখা যাওক কি চাওঁ আৰু বন্ধুসকলে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা জনপ্ৰিয় হৈ পৰা চাং ৰিজৰ্টৰ এইকেইটা মানে কটেজ আৰু এইকেইটাই আচলতে জনপ্ৰিয় হৈ উঠিছিল ছ'চিয়েল মিডিয়াত আজি আমি আহিছোঁ আৰু এই কটেজকেইটাৰ আপোনাৰ পাৰ ডে 5000 লয় দুজন থাকিব পাৰি আৰু যদি দুজনতকৈ বেছি থাকে তেতিয়াহ'লে পাৰ হেড আপোনাৰ 900 টকাকৈ দিব লাগে ইয়াতে কিমানকৈ পাৰ বেড মানে পাৰ 6.5 বেলকনি থাকিলে 6.5 ইটোতো বেলকনি আছে কিন্তু ইটো অলপ মানে সাইজটো অলপ হেৰি আছে 5.5 বুলি কৈছিল দেখোন মানে ৰুমবিলাকৰ বেলকনি ৱাইজ চাৰ্জবিলাক অলপ বেলেগ হয় প্ৰত্যেকটা হেৰিৰে বেলেগ চাগে আমাক প্ৰথমতে 5000 বুলিয়ে কৈছিল এইটো হ'লে 4,500 টকা সব বেলকনিৰ পৰা ভিউটো বন্ধুসকল আপোনাক ৰুমটো দেখালোঁ কেনেকুৱা এতিয়া আমি যাম ইয়াতে এটা পুখুৰী আছে মাছ মাৰিব পাৰি কিন্তু মাছ এতিয়া মাৰিব দিয়া নাই চাগে তবে চাই লওঁ মই যে আপোনাক বেলকনিৰ পৰা এটা ভিউ দেখাইছিলোঁ এই সেইটো জেগাৰ পৰা সেইটো ঠাইৰ পৰা
বন্ধুসকল আপোনালোকে যদি ইয়াত আহিব বিচাৰে তেতিয়াহ'লে অলপ টাইম লৈ নাহিব, একদিনৰ কাৰণে আহিব। আৰু মাছ মাৰাৰ ইয়াতে ব্যৱস্থা আছে, কিন্তু এতিয়া দি আছে নে নাজানো মাছ মাৰিব। আৰু গোটেই ভিউটোৱে আচলতে প্ৰাকৃতিক। বন্ধুসকল আমি অলপ ঘূৰিলোঁ ইয়াতে চাৰিওফালে, আপোনালোকে দেখা পালে পুখুৰীটো, লগতে ইয়াতে মাছ মৰাৰ সুবিধাও আছে। আৰু ফটো চটো দুই এখন উঠিলোঁ। কেনেকুৱা পালে শৰ্মাদা? খুব ভাল, খুব ভাল। আপোনালোকে আহক, আমি আহিলোঁ। সঁচাই আহক দেই, আহক ইয়াতে এনজয় কৰক, দিনটো ফেমিলি লৈ আহক। এই আমাৰ খানা আহি পালে, খাই লৈ আৰু যাম আৰু আধা ঘণ্টামান নাচোঁ আৰু তাৰপিছত যাম আৰু। সকল খুব কম সময়ত আপোনালোকক চাং ৰিজৰ্টখন দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে তলৰ কমেণ্ট বক্সত জনাব। আৰু আপোনালোকে আহিব বিচাৰিলে আহিব পাৰে। ধুনীয়া ৰিজৰ্ট এইখন, ফেমিলিৰ কাৰণে একদম মানে চুইটেবল আৰু গোটেইখিনি আছে। আপোনাৰ পিছফালে আপোনাৰ বাৰ আৰু কিডছৰ কাৰণে প্লেগ্ৰাউণ্ড বনাই আছে, সেইখিনি হোৱা নাই, সেইকাৰণে নেদেখালোঁ আপোনালোকক। আৰু আহক, বেছি দূৰতো নহয়, একলেণ্ড পোৱাৰ আগত যিটো লেফ্ট ছাইডৰ ৰাস্তা আছে সেইটোৱে আৰু এটা গেট দেখা পাব, গেটৰে সোমাই থাকিলে হ'ল।